ডিগছ গাঁও পঞ্চায়তত আমি ৰূপায়িত কৰা এই মাটি কঁঠালৰ পুলিখিনিয়ে আমাক 5000 মাটি কঁঠাল পুলি আমি ইয়াত ৰোপণ কৰিলোঁ। এই 5000 মাটি কঁঠাল পুলিত প্ৰত্যেকজোপাই আমাক ফল দিবলৈ আৰম্ভ কৰিছে। আমি অত্যন্ত সুখী হৈছোঁ, গৌৰৱান্বিত হৈছোঁ। আৰু পঞ্চায়তৰ এই পুঁজিৰে আমি বিক্ৰী কৰি যি টকা পাম, এই টকা আমি পঞ্চায়তৰ আন্তঃগাঁথনি কামত খৰচ কৰিম। ইয়াৰ উপৰিও পঞ্চায়তত বহুতো কিছুমান উন্নয়নমূলক কাম আমি কৰিম বুলি ভাবি থৈছোঁ। এইখিনি কামতো এই পইচাই আমাক অৰিহণা দিব বুলি আমি আশাবাদী। গতিকে মই এটা কথা ক'ব পাৰোঁ, এই প্লেণ্টেশ্যনটোত, এই অনাৰ্ছৰ প্লেণ্টেশ্যনটোত আমি যিখিনি কাম কৰিলোঁ, ইয়াৰ উপৰিও আমি এটা মূল্যৱান কাম কৰিলোঁ বুলি আমি নিজকে নিজে ভাবিছোঁ যে আমি 5000 হাঁচি পুলি ৰোপণ কৰি থৈছোঁ। এই পুলিখিনিয়ে এটা সময়ত বৃহৎ অংক আমাক দিব। ইয়াকে কৈ ধন্যবাদ। নমস্কাৰ। শিৱসাগৰ জিলাৰ গৌৰীসাগৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত এয়া ডিগছ গাঁও পঞ্চায়ত। ডিগছ গাঁও পঞ্চায়তৰ এই ভূমি আবাদী হৈ পৰি আছিল, হাবি জংঘলে পৰিপূৰ্ণ হৈ আছিল এসময়ত। তাৰপিছত আমাৰ মনলৈ এটা ধাৰণা আহিল যে এই হাবি জংঘল কাটি আমি কিবা এটা কৰোঁ। আৰু সেই চিন্তাই আজি এটা আশাৰ সঞ্চাৰ আমাৰ মনলৈ আহিছে যে আমি এই হাবি জংঘলখিনি কাটি ইয়াত 4 বিঘা মাটিত 5000ৰো অধিক আমি মাটি কঁঠালৰ পুলি আৰু 5000ৰো অধিক আমি হাঁচি গছৰ পুলি আমি ইয়াত ৰোপণ কৰিলোঁ। আৰু আপোনালোকে জানে যে এই নামতি অঞ্চলটি হাঁচি গছৰ কাৰণে বিখ্যাত। আৰু ইতিমধ্যে আপোনালোকে দেখিছে যে ইয়াত বহুতো ডাঙৰ ডাঙৰ মেচিয়ৰ হোৱা কিছুমান হাঁচি গছ আমি আছে। আৰু এই হাঁচি পুলিখিনি বিক্ৰী কৰিও আমি এতিয়া এই বছৰত অন্ততঃ 2 লাখৰো অধিক আমি ধন উপাৰ্জন কৰিবলৈ আমি সক্ষম হ'ম। ইতিমধ্যে আমি এইভাবে প্ৰস্তুতি কৰিছোঁ। আৰু আপোনালোকে দেখিছে যে এতিয়া মাটি কঁঠালসমূহ সম্পূৰ্ণ হৈ উঠিছে, পুৰঠ হৈ উঠিছে। আজি এবছৰ হৈছে আৰু ইমান ভাল লাগিছে। ইয়াৰ পৰিৱেশ দেখি সকলোৱে ৰৈ চাই সকলোৱে দৃষ্টি আকৰ্ষণ কৰিছে। আৰু মাটি কঁঠাল ইয়াত 5000ৰো অধিক আছে। গতিকে আমি আশা ৰাখিছোঁ আমাৰ এই যি মাটি কঁঠাল, এই মাটি কঁঠালখিনি আমি বিক্ৰী কৰি পঞ্চায়তখনে এটা মোটা ধন আমি পাবলৈ সক্ষম হ'ম। আৰু এই ৰাজহেৰে আমাৰ পঞ্চায়তৰ আন্তঃগাঁথনিৰ উপৰিও আমাৰ বিভিন্ন ৰাস্তা পদূলিকে আদি কৰি যিখিনি জৰাজীৰ্ণ অৱস্থাত হৈ আছে, সেই ৰাস্তা পদূলিখিনি আমি তেওঁলোকলৈ অনুদান আগবঢ়াব পাৰিম। আৰু বিভিন্ন গাঁও পঞ্চায়তে আমাৰ এই আঁচনিৰ জৰিয়তে উৎসাহিত হ'ব পাৰিব। গতিকে আমি ভাবিছোঁ আমাৰ আজি এই প্ৰচেষ্টা আমি সফল হৈছোঁ বুলি আমি নিজেই অনুমান কৰিছোঁ।